নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনালোঁ। আৰু থাম্বনেল টাইটেল চাগে গম পাইছে আজি কি হ'বলৈ যে আছে। আজি মজাকৈ যায় আৰু ফটোশ্বুট কৰোঁ। আজি পেটলা কল লৈছোঁ। পেটলাৰ আজি হালতটো চাওঁ কি হয় দেখাব। ধুতি আছে এইফালে আৰু এখন ধুতি। বাপৰে, এইটো এটা গামোচা, এইটো গামোচাৰ চাৰ্ট। মজা, এইটো গামোচাৰ চাৰ্ট। এইটো আৰু এটা চাৰ্ট। আৰু এইফালে চাওক, কেমেৰাৰ বেগৰটো অৱস্থাই নাই, কেমেৰা ক'ত সোমাই থৈ দিছোঁ। এইফালে গামোচা, এইফালে চাৰ্ট বহুত কিবা কিবি আছে। লেন্স চাওক না, লেন্স ক'ত সোমাই আছে। তো বলক একেবাৰে এতিয়া দোকানত যাওঁ ফাৰ্ষ্ট কথা, আৰু দোকানত যাই ঠাণ্ডা লৈ আহোঁ। তো গাইজ এইটো ঠাণ্ডাটো লৈ ল'লোঁ ধুনীয়াকৈ। এইটো 7 আপ খাম আৰু এইফালে খুৰাই চিপছ চিঙি আছে, চিপছটো লওঁ। দিয়ক আৰু যাওঁ। তো গাইজ এইখিনিতে আমি এতিয়া বৰ্তমান ঘৰত আহি পালোঁ আৰু মই অকলে গৈছোঁ। অকলে যাই লৈ ল'লোঁ ঠাণ্ডা। এইফালে চিপছ 4 পেকেট লৈ আহিছোঁ আৰু ঠাণ্ডা এটা সৰু লৈ আহিছোঁ। এতিয়া পাহাৰত যাই খাম। তাতে যাই লগ পাইছোঁ এইখিনিতো। বলক আৰু যাওঁ। तू नज़्म नज़्म सा मेरे होठों पे ठहर जा, मैं ख्वाब ख्वाब सा तेरी आँखों में जागूं रे। तू इश्क इश्क सा मेरे रूह में आके बस जा, जिस ओर तेरी शहनाई उस ओर मैं भागूं रे। তো গাইজ ফাইনেলি আহিব জেগাটো। আপোনালোকে জেগাটো চিনি পাইছে। ইয়াৰ আগৰ পৰা ফটো কৰিব আহিছিলে, সেই জেগাতে আহিছোঁ। পুৰা ধুনীয়া একদম ভিডিঅ'টো দেখাই দিয়া মজাকে। কোন কোন আছে এইটো দেখা আছে। ধুনীয়াকে এই পাথৰতে এতিয়া উঠিম। বলক চাই থাকক কেনেকৈ উঠিম। চেণ্ডেল পৰা স্লিপ মাৰছে ৰে ভাই। তো গাইজ পুৰা পেণ্টটো চুজ কৰি লৈছোঁ, পুৰা টাইট লাগিছে। তথাপিও উঠোঁ, স্লিপ মাৰি আছে পুৰা চেণ্ডেলটো আগতে খুলি লওঁ। চেণ্ডেলটো ধুনীয়াকে ঐ বঢ়িয়া। এতিয়া জাপ মাৰো। এতিয়া আহক আহক আহক, যাওঁ বঢ়িয়া। যাই তো গাইজ ধুনীয়াকে এইটো বটলটো চাওকচোন এবাৰ। বটলটো পানী নে ঠাণ্ডা? ঠাণ্ডাই হয়, কিন্তু মানে কি ক'ম আৰু, এটা ঠাণ্ডা হৈ থকা নাই, গৰম পানী হৈ গৈছে। আৰু যদি কাৰোবাৰ যদি গেছ চেছ নাই, ধুনীয়াকে লৈ আহিব। অলপমান আগত থাকি দিবচোন। ঠাণ্ডা পানী গৰম হৈ কিনে উতলি যাব পুৰা, কণী বইল হৈ যাব। এইটো কণী। আৰু আমাৰ কণী আমাৰ মানে কি ক'ম আৰু, একো ক'ব লগা নাই। চিপছটো ভাবছিলো ঠাণ্ডা দি পুৰা চিপছটো খাম এতে, ধুনীয়াকে লৈ আহিলো এই গৰমত। আচলতে আমি ভুল কি আছিল, খানাটো ভালে আছিল, আমি ডিক্কিত সোমাই দিলোঁ। ডিক্কিতটো আৰু জানে কেনেকৈ গৰম হয় স্কুটিৰ ডিক্কিত, এনেকৈ গৰম হৈ গ'ল। আৰু মোৰ মোবাইল আচলতে চাৰ্জ নাই, কিন্তু মই হিৰকৰ মোবাইল দি কৰি আছোঁ ধুনীয়াকৈ কেমেৰা। আৰু এতিয়া খাওঁ আৰু উপায় নাই, ঠাণ্ডাই পানীয়ে খাওঁ আৰু উপায় নাই। ঠাণ্ডা বাদ দিয়ক। তো গাইজ দেখা পাইছে ধুনীয়াকৈ একদম ৰেডি হৈ গৈছে। আৰু চুলি ষ্টাইল কৰা নাই, এতিয়া ৱেক্স চেক্স লগাম এইফালে মানে। আৰু এইটো গামছাটো মাথাত মাৰিম আৰু কঁকলত মাৰিম। ধুনীয়াকৈ এতিয়া কেমেৰা আছে, এইটো সৰু সুৰা কেমেৰা কিট লেন্সৰ হয়। আৰু মোৰ কেমেৰা এইটো 3100 দি হয়। এটা ধুনীয়াকে যিখিনি ফটো ৰ'দৰ কাৰণে একদম কলা হৈ গৈছে, উপায় নাই। ধুনীয়াকে পুৰা মাথাত গামোচা মাৰি, কঁকালতে গামোচা মাৰি দিছোঁ। এইফালে আছে পেটলা আৰু এইফালে আছে আমাৰ হিৰক। পুৰা ৰেডি চেডি হৈ গৈছে ধুনীয়াকে। এতিয়া ধুনীয়াকে পাথৰত এতিয়া বৰ্তমান ছায়া অলপমান পাইছোঁ, জাষ্ট মানে পাথৰটো অলপ ওখ ন, ছায়াটো এটা পৰিছে, সেইকাৰণে শুই আছোঁ। দেহাৰ পানী গামোচা পুৰা ঘামি গৈছে। ফটোশ্বুট নাই কি কৰিব আহিছোঁ, পুৰা ফাটি গৈছে। দেহাৰ পানী আপোনালোকক কোনোবাই যদি ফটোশ্বুট কৰে ন, ফটোশ্বুট যদি যোনে যোনে কৰিব যাই আছে বা যোনে যোনে যাব, চাটাটো লৈ আহিব নালাগে। গৰম দিনত পাৰিলে ফটোশ্বুট নকৰিবই, ঠাণ্ডা দিনত কৰক মজা। 6 মাহ আগতে কৰি থৈ দিব। তথাপিও এই গৰম দিনটো না ফাটি যাব। যিমানে বিচাৰি আছে ভাল ফটো হ'ব, তাতকৈ নকওঁ আৰু বেয়াকে। আৰু স্ক্ৰীণত মোৰ ইনষ্টাগ্ৰামৰ নামটো আহি আছে। আৰু আজি যি ফটোশ্বুট ভিডিঅ' ৰিলচ চব বনাইছোঁ, চব ইনষ্টাগ্ৰামত পাব। ইনষ্টাগ্ৰামত ফ'ল' কৰি যাব, ফ'ল' বেক পাই যাব, মেছেজ দিব ধুনীয়াকৈ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। টিল দেন টাটা, বাই বাই। গাইজ এইখিনিতে খাওঁতে হিৰকে এটা কথা কৈছিল। হিৰক কৈ দে এবাৰ। ৰ ক আৰু ক। এতিয়া গাৰ্লফ্ৰেণ্ড কেইটা আনিলে মেকআপ উঠোৱাৰ লগে লগে সঁচাকে মই ভাবিছিলোঁ এটা গাৰ্লফ্ৰেণ্ড লৈ আহিলে চাগে ভাল ক'ব। কি কয়, যদি এটা গাৰ্লফ্ৰেণ্ড লওঁ ডাইৰেক্ট ব্ৰেকআপ। মই কিয় কয় কি গৰমত মেকআপ উঠি গ'লে না, আমি ডাইৰেক্ট ব্ৰেকআপ দিলোঁ এনেকা দিছে না। ইয়াত নাই। তোৰ আছে নেকি হিৰক? ইয়াত আছে, কিন্তু সেইকাৰণে আছে। আৰু এই পেটলাত এই আমাৰ মানে বডি গাৰ্ডটোৰ কাৰণে যদি কোনোবা আছে মোক